হে বান্ধৱ, মৃত্যুৰ পাছত কি হ'ব সেয়া ভগৱান কৃষ্ণই অৰ্জুনক গীতাত কৈছে। আমাৰ দেহ এটাই নহয়, এই স্থূল দেহৰ ভিতৰত আৰু আন দেহো আছে। যেতিয়া আমাৰ মৃত্যু হ'ব, তেতিয়া আচলতে আমাৰ বাহিৰৰ যি স্থূল দেহ, এই স্থূল দেহটোৰহে মৃত্যু হ'ব। কিন্তু এই স্থূল দেহৰ ভিতৰত যি সূক্ষ্ম দেহ আছে, সেই সূক্ষ্ম দেহৰ মৃত্যু নহয়। সেই সূক্ষ্ম দেহৰ ভিতৰতে আছে পৰমাত্মাৰ অংশ আত্মা। সূক্ষ্ম দেহ আৰু আত্মা মিলি যাক একেলগে কোৱা হয় জীৱাত্মা। মৃত্যুৰ পাছত জীৱাত্মাই মৃতদেহৰ পৰা ওলাই লগে লগে আন দেহত প্ৰৱেশ নকৰে। প্ৰথমে এই মৃত্যুলোক এৰি অন্য লোকলৈ গতি কৰে। সূক্ষ্ম দেহৰ আকাৰ আমাৰ এই স্থূল দেহৰ দৰে, কিন্তু সেই দেহ অতি সূক্ষ্ম। আমাৰ চকুৰে সেই দেহ দেখা সম্ভৱেই নহয়, কাৰণ সূক্ষ্ম দেহ স্থূল দেহৰ তত্ত্বৰে গঠিত নহয়। সেইদৰে ভগৱানৰ এই মহাবিশাল সৃষ্টিখনত ভিন্ন ভিন্ন লোকত বাস কৰা জীৱৰ দেহ ভিন্ন ভিন্ন তত্ত্বৰে গঠিত। মৃত্যুৰ পাছত জীৱাত্মাই মনুষ্য দেহৰ কৰ্মফলবোৰ লৈ অন্য লোকলৈ গতি কৰে। পুণ্য কৰ্ম অনুসৰি সুখ ভোগ কৰিবলৈ জীৱাত্মাই স্বৰ্গলোকলৈ যায়, আৰু পাপ কৰ্ম অনুসৰি জীৱাত্মাই নৰক লোকলৈ যায়। আকৌ এটা কথা, জীৱাত্মাই সেই লোকৰ দেহ ধাৰণ কৰিহে সুখ আৰু দুখ ভোগ কৰে। সেই লোকবোৰ আচলতে ভোগৰ বাবেহে, কেৱল মনুষ্য দেহৰহে কৰ্মফল আছে। জীৱাত্মাই সেই লোকত থাকি সুখ দুখবোৰ ভোগ কৰি আকৌ পৃথিৱীলৈ ঘূৰি আহে। পৃথিৱীত আহিয়ে জীৱাত্মাই পোনে পোনে মনুষ্য দেহ লাভ নকৰে। মনুষ্য দেহ বৰ দুৰ্লভ। মনুষ্য দেহ ভগৱন্তৰ কৃপাতহে লাভ হয়। মনুষ্য দেহতে আছে মুকুতিৰ দুৱাৰ। মনুষ্য দেহেৰেই ভগৱানৰ গুণনাম শ্ৰৱণ কীৰ্তন ভকতি কৰি এই জন্ম মৃত্যুৰ চক্ৰৰ পৰা মুক্ত হ'ব পাৰি। আৰু ভকতি নকৰিলে আকৌ বাৰে বাৰে অনন্ত কাললৈ এই জন্ম মৃত্যুত ভ্ৰমি ফুৰিব লাগিব। বাঘে হৰিণ এটা মাৰি খালে তাৰ পাপ নহয়, আৰু হৰিণে কাকো নামাৰি ঘাঁহ খাই জীয়াই থাকিলেও পুণ্য নহয়। সেইবোৰ দেহ ভোগৰ, কৰ্মফল কেৱল মনুষ্য দেহৰহে। মনুষ্যক শুদ্ধ অশুদ্ধ বিচাৰ কৰিবলৈ ভগৱানে বিশেষভাৱে জ্ঞান বুদ্ধি বিবেক প্ৰদান কৰিছে। এই ভগৱানে বিশেষভাৱে দিয়া জ্ঞান বুদ্ধি বিবেকৰ সহায়েৰে সৎকৰ্ম সদাচাৰ সৎসংগৰ আশ্ৰয় লৈ যদি আমি নিজক চিনিব নোৱাৰোঁ, যদি আমি নিজৰ বিবেকক জগাব নোৱাৰোঁ, তেন্তে বাৰে বাৰে এই জন্ম জন্মান্তৰ চক্ৰত ঘূৰি থাকিব লাগিব। কৃষ্ণ বান্ধৱ, কৃষ্ণ হৰি ৰাম।